ভাল নকৰিলে এতিয়া আকৌ ৰিটাৰ্ণ টিকেট কৰি কেঞ্চেল কৰি পেলাই আকৌ এতিয়া ইয়াত নামিব লগা হৈছে। আৰু টিকেট কটা মানুহজন সেইজন এইজনে টিকেট কাটিছে, ইমান বেয়া কৰি পেলাইছে। পাঞ্জা গোটা নাই। কয়বা ইমান মানুহ বহুত মানুহ। এজন আমাৰ মালিকজন দেই, এই দুটাও আহিছে আমাৰ লগত। এইজন দেখিছে নাই? আমি ওলাইছোঁ হায়দৰাবাদ যাবলৈ। গা ভাল নাই, তথাপি আহি আছোঁ লগত কেইজন লৈ পেলাই গৈ আছোঁ বিশেষ কাম এটাৰ কাৰণে। তো জেগাখনো অলপ চাম আজি, আপোনালোককো দেখুৱাম, চাব, খাই কেনেকুৱা পায় জনাব, আৰু লগতে কমেণ্টটো কৰি দিব। তো চাই থাকক আগলৈ। বৰ্তমান আমি এতিয়া অটোত আছোঁ, এবাৰতে অটো চলাই আছে, আগৰ ফালে গাড়ী গৈ আছে, আপোনালোকেতো জানে, দেখিয়ে আছে। তো চাই থাকক। বাছত আছে, বাছ হৈ আছে আমাৰ। এতিয়া আমাৰ কেইটা বাছত উঠিছে, বাছত উঠিছোঁ বৰ্তমান। আৰামত টিকেটবিলাক গৈ ল'লে। সীতা জখলাত উঠিছোঁ, দেখিছেনে নাই? মানুহ কিমান মানুহ, সীতা জখলাৰ ওপৰত মানুহ বহুত। আমি এতিয়া সীতা জখলা বুলিহে কমা, হিন্দীত বা ইংলিছত কি কয় নাজানো নহয়। ৱাও, এই মানুহে নে? এইপিনে চাওক কয়বা ইমান মানুহ বহুত মানুহ। এজন আমাৰ মালিকজন দেই, এই মালিক। আৰু এটা ক'ত গ'ল জানো আমাৰ? ইমান মানুহ চিঞৰি আছে চাওক, বাপৰে। এই দুটাও আহিছে আমাৰ লগত। এইজন দেখিছে নাই? আমি এতিয়া পাঞ্জাৱত পাইছোঁহি। মন্দিৰ কেইটা আছে, এতিয়া আমি ইয়াত তলেদি নামি যাওঁ। আমাৰ লগত এটা বিৰাট ডাঙৰ এটা সমস্যা হ'ল। তো টিকেট কৰিব লাগিছিলে পাঞ্জাগোটা, কৰিছে এটা বালনগৰ। বালনগৰ কৰিলে এতিয়া আকৌ ৰিটাৰ্ণ টিকেট কৰি কেঞ্চেল কৰি পেলাই আকৌ এতিয়া ইয়াত নামিব লগা হৈছে। আৰু টিকেট কটা মানুহজন এইজনে টিকেট কাটিছে, ইমান বেয়া কৰি পেলাইছে। পাঞ্জাগোটা নামিব লাগে, আমি পাঞ্জাগোটাত নামিছোঁ।
টিকেট স্কেনিং কৰিছোঁ, টিকেট নহ'ব মানে বালনগৰলৈকে যাব লাগিব। এয়া মানুহ চশমাযোৰ লগাই ল'লোঁ। নাভাবিব আকৌ ষ্টাইলত লগাইছোঁ বোলে দেই। লগাইছোঁ গৰমৰ কাৰণে, বৃহৎ ৰ'দ। দেখা পাইছেনে গম পাইছেনে নাই নাজানো, বৃহৎ ৰ'দ। ত' খালা চশমাযোৰ লগাই লৈছোঁ। ত' গাড়ীখন আগতে ৰৈ গ'ল। গাইজ আমি ইয়াত পালোহি বৰ্তমান। খোজকাঢ়ি ফুৰিছোঁ হায়দৰাবাদত এই ৰ'দত। এটা লৈ গ'লে ৰুট নাম্বাৰ বেলেগ, আহি যাব লাগে 9ত, লৈ গৈছে বেলেগত। হায়দৰাবাদত গাড়ী গাড়ী গাড়ী। ত' গাইজ অফিচত সোমালোঁ, কাম নহ'ল। এতিয়া অলপ ফুৰিব যাওঁ চাৰিওফালে। ধুনীয়া ধুনীয়া ছোৱালীবিলাকো আহিছে, তাকে চাব যাওঁ। আহি আহি নেকলেছ ৰোড পালোহি। তো গাইজ আজি বহুত ভাগৰুৱা হৈছোঁ, মানে ভাগৰুৱা হৈছোঁ, ক'ব পৰা নাই। তাতে দেহাত ইমান ঠিক নহয়। গাইজ সেয়া নেকলেছ ৰোডৰ ওপৰত ট্ৰেইন ৰোড ষ্টেচন। ষ্টেচন নামি আহিলোঁ। বাছ কেইখনমান আছে ষ্টেচনলৈকে, আৰু আমাৰ ডেষ্টিনেশ্যনটো পাই গ'লেহি। আমাৰ ডেষ্টিনেশ্যন য'ত আহিম বুলি ভাবিছিলোঁ, মানে মাত হেৰাই গৈছে। আজি বহুত জেগা খোজকাঢ়িছোঁ, তাতকৈ বেছি খোজকাঢ়িব লাগিব এইখন পাৰ হ'ব। আছে ভগৱানৰ বিদয় দেখিছে নে পৰে? এয়া আমাৰ ভগৱান, হিন্দু ধৰ্ম। এটা বস্তু দেখুৱাই দিম হা, চাওক। ভগৱানৰ মূৰ্তি, আমাৰ হিন্দু ধৰ্মৰ মূৰ্তি ভগৱান। কি বুজি পাইছেনে বাৰু ৰাইজে? নাই ন, মই বুজাই দিছোঁ।
যিটো গণেশ চতুৰ্থী গ'ল, গণেশ চতুৰ্থী দিয়াৰ পিছত প্ৰতিমাটো বিসৰ্জন কৰা নাই। এই বিসৰ্জন কৰাৰ পিছত ইয়াত ভুঙি আছে। কৰি আছোঁ এতিয়া আমি এখন ডাঙৰ কিবা এনেকুৱা দেখাটো ফুৰিব লাগিছে, ভাগা হৈ গৈছে মানে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে এতিয়া কৈছোঁ আপোনালোকক স্বাগতম জনাইছোঁ। অলপ অলপ আঁতৰিব লাগিব। এয়া দেখিছে হালে হালে এয়া চাওক, আমাৰ এজন ইয়াত ফটো দিব আছে, ফটো পোষ্ট দি আছে। আৰু গাইছে আমাৰ প্ৰতিমা বিসৰ্জন দিছে ইয়াতে। যিহেতু গণেশ চতুৰ্থী আছিলে, সকলো গণেশ আৰু ইয়াৰে এতিয়া ক্লিনিং কৰি আছে মানে গোটেই। তো আমি এনেকৈ ঘূৰি ফুৰিছোঁ অলপ, আজি ভাগৰুৱা হৈ গৈছে, তথাপিও ঘূৰি ফুৰিছোঁ। ইয়াত কিবা এটা ওলাইছে, চাওঁ। তো সেয়া আপোনাৰ মূৰ্তি উঠাই আছিলে, ঘুমুন মানে বিসৰ্জন দি আছিলে। আৰু এই আমাৰ আপোনাৰ এইখিনি এটাত আপোনাৰ বহুত ডাঙৰ বস্তু এটা আছে, চাব দেই। তো চাওক আপোনালোকে কি দেখা পাব। তো 1 2 3 দেখিছে, ডক্টৰ আম্বেদকাৰ এটা প্ৰতিমূৰ্তি ইয়াত খাৰা কৰি উঠিছে। তো গাইছে ইয়াত মানে আজি বুলি নহয়, আজি কেইদিনমানৰ পৰা মেলা দৰে হৈ আছে। যিহেতু গণেশ পূজা আছিলে, গণেশ মূৰ্তি উঠাই আছে ইয়াতে। মানে মেলা দৰে হৈ আছে। মূৰ্তি বিসৰ্জন চলি আছে।
আছিলে গণেশ মূৰ্তি মানে বিসৰ্জন দিলে। বিসৰ্জন চব মানুহ বহুত আছিলে, চাব নোৱাৰা হৈ গ'ল। মানুহ ভিৰ হৈ গৈছিলে, ভিডিঅ'টোৰ পৰা অলপ অসুবিধা হৈ গ'ল। ইয়াতে বিভিন্ন ধৰণৰ মানুহ আছে। ইয়াতে এইকেইজনকে ডুব মাৰি গৈ আছে চাওকচোন।